নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি ভাবিলোঁ মই নিজৰ পৰিচয় দিওঁ। মই এনে ভিডিঅ' দি আছোঁ, কিন্তু পৰিচয় দিয়া নাছিলোঁ নিজৰ। মোৰ নাম ঠিকনা, মই ক'ত থাকোঁ, এইবিলাক একো আপোনালোকক কোৱা নাছিলোঁ। সেইকাৰণে ভাবিলোঁ আজি পৰিচয়টো দি লওঁ। আজি কি কৰোঁ কি নকৰোঁ ভাবিলোঁ আজি এইটো ভিডিঅ'ই বনাওঁ আৰু নিজৰ পৰিচয় দিওঁ। মোৰ নাম হ'ল ৰুহি কলিতা। ৰুহি মানে ৰিয়েল নাম নহয়, মোৰ চাৰ্টিফিকেটৰ নাম হ'ল পিংকি। ৰুহিটো মই নিজে ৰাখাৰ দৰে হৈছে। মই আপোনালোকক কৈ আছোঁ ৰুহিৰ নামটো কেনেদৰে হ'ল। মানে যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ, তেতিয়া মই নতুন মোবাইল লৈছিলোঁ। তো নতুন মোবাইল লোৱাৰ কাৰণে চবৰে ফেচবুক আছে, মোকো ফেচবুক লাগে। সেইকাৰণে মোৰ ফ্ৰেণ্ড এজনীয়ে ফেচবুক আইডি এটা খুলি দিছিল। তেতিয়া মানে মই কৈছিলোঁ আৰু যে ৰিয়েল নামেদি খুলিব নালাগে, মোৰ এটা ফেক নাম দিয়ক। তো ফেক নাম এটা লাগিল। সেইকাৰণে এতিয়া কি নাম দিওঁ তো ভাবি শেষত গৈ ৰুহি নামটো বিচাৰি পালোঁ চিৰিয়েল এখনৰ পৰা। সেইকাৰণে ৰুহি নামটো দিলোঁ। তেনেকৈ ফেচবুকৰ চবেই মানে ৰুহি বুলি চিনাকি জানে আৰু। তাৰপিছত কলেজলৈ গ'লোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ডিগ্ৰী পঢ়িবলৈ গ'লোঁ। তো ডিগ্ৰী পঢ়িবলৈ গ'লোঁ, তাতে কলেজৰ ফ্ৰেণ্ডবোৰেও ৰুহি বুলিয়ে চিনি পালে, ৰুহি বুলিয়ে মাতা হ'ল। সকলো ফ্ৰেণ্ডে ৰুহি বুলিয়ে মাতা হ'ল। তাৰপিছত বিয়া যেতিয়া কথা বতৰা হ'ল, তেতিয়াও হাজবেণ্ডৰ ফেমিলিয়ে তেওঁলোকে মোক সকলোৱে ৰুহি বুলিয়ে মাতে। তো ৰুহি নামটো এনেকৈ হ'ল। পিংকি নামটো মোৰ নিজৰো ভাল নালাগে, আৰু মোক মাতিলেও মোৰ ভাল নালাগে। সেইকাৰণে ভালে পাওঁ, ৰুহি বুলি মাতিলে মই ভালে পাওঁ। পিংকি নামটো মোৰ একদম ভাল নালাগে। তাৰপিছত মোৰ ফেমিলিত আছে মোৰ মা, দাদা আৰু ভাইটি। মোৰ দেউতা ঢুকাইছে, তেওঁ নাই এতিয়া। আৰু মোৰ হাজবেণ্ডৰ ফেমিলিত আছে দেউতা, মা, হাজবেণ্ডৰ ভণ্টি, এইখিনি আৰু মোৰ পঢ়া পাতি ইমান বেছি নাই। গ্ৰেজুৱেশ্যন কৰিছোঁ, মই BA কৰিছোঁ। মোৰ মাৰ ঘৰ হ'ল মোৰ গুৱাহাটী কাহিলীপাৰা, আৰু মোৰ হাজবেণ্ডৰ ঘৰ হ'ল পলাকবাৰী। কিন্তু মোৰ থাকি ভাল লাগে কাহিলীপাৰাতে, এতিয়াও ভালে লাগে। আজি 1 বছৰ হ'ল বিয়া হোৱা পলাকবাৰীত। তথাপিও মাৰ ঘৰলৈ মনত পৰি থাকে। যিয়ে নহওক আৰু যিমানে যি নহওক, সৰুৰ পৰা ডাঙৰ হৈছোঁতো, সেইকাৰণে মাৰ ঘৰখন মনত পৰিব। তাতে থকা ঠাইখিনি মনত পৰিয়ে থাকে। আমাৰ ঘৰ মানে GMC লিংক ৰোড যে, সেইফালেদি মানে পাহাৰুৱা এৰিয়া যে, সেইকাৰণে মোৰ বেছি ভাল লাগে। অলপ খোলা টাইপৰ জেগা, সেইকাৰণে। এয়ে আৰু এইখিনিয়ে। ক'ত থাকোঁ ক'লোঁ, কি নাম, পঢ়া পাতি ক'লোঁ, তাৰপিছত নামটোতো ক'লোৱেই। এতিয়া মানে এনেই ঘৰতে থাকোঁ আৰু। চাকৰি তাকৰি এইবোৰ নাই। চেষ্টা কৰিছিলোঁ, এটা সময়ত চেষ্টা কৰিছিলোঁ, এতিয়া বাদ দিছোঁ আৰু। জেনেৰেল কাষ্টৰ চাকৰি পোৱাটো বহুত টান। এতিয়া ভাবিলোঁ কি কৰোঁ, চবৰে ইউটিউব আছে, ময়ো এটা ইউটিউব চেনেল খোলোঁ। কি ঠিক ৰাইজে মোক আদৰি লয়, মৰমৰে আদৰি লয়। সেয়ে ভাবি কিনে ইউটিউব চেনেল এটা খুলিলোঁ। সেয়ে আশা কৰিছোঁ যে আপোনালোকে মোক আদৰি ল'ব, মোৰ ভিডিঅ'বোৰ আদৰি ল'ব। সেইখিনি আৰু আমাৰ ঘৰৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। এই গেটৰ পৰা ষ্টাৰ্ট। এইখিনি মাটি তাৰমানে আছে এক্সট্ৰাকৈ, কিন্তু ইয়াতে পূৰা জংঘল হৈ গৈছে। চাৰিওফালে জংঘল পূৰা। তো আজি পৰিচয়টো দিলোঁ, বেলেগ ভিডিঅ' একো বনোৱা নাই, নিজৰ পৰিচয় দিলোঁ। আশা কৰিছোঁ আপোনালোকে মোক আদৰি ল'ব, মোৰ চেনেলটো আপোনালোকে আগুৱাই নিব বুলি আশা কৰিলোঁ। সেয়ে আৰু। তো আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল। আৰু বিভিন্ন ধৰণৰ কথা ক'ম আপোনালোকক। ভাবিছোঁ আজিৰ পৰা ডাইৰেক্ট ফেচ টু ফেচ কথা ক'ম এনেকৈ। মানুহে ভাবেও মই কেমেৰাৰ লগত কথা পাতি আছোঁ, কিন্তু মইতো ৰাইজৰ লগত কথা পাতি আছোঁ, মানে আপোনালোক সকলোৰ কথা পাতি আছোঁ। আজিলৈ আহিছোঁ, বাই বাই।